हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज आम दुटा बंधु साइकेलेरे एराउंड 20 किलोमीटर फुरिबले ओलाइছো। शिमलीतलार पर धूपधारा एराउंड 20 किलोमीटर हम। दुटा बंधु एकेलगे साइकेलेरे ओलाइছো। चाबले पाइছে আপোনালোকে साइकेलेरे दुटा बंधु आज घूरिम रास्ता घाटे যাই থাকিম। बागाনৰ এটা আমি বৰ্তমান উপস্থিত শিমলীতলা চাহ বাগানৰ এক মাজত বাগানৰ এক আপোনালোক অলপ 360 ভিউ চাই লওক। চাহ বাগানৰ চাওক এতিয়া ভিউ ভাল হৈছে। বৰ্তমান সময় হৈছে আপোনাৰ দুটা टाइम दुटा হৈছে। তো আমি দুটা বন্ধু একলগে ওলাইছো। তো এতিয়া আমি আৰম্ভ কৰোঁ। লাহে লাহে গৈ থাকোঁ আৰু আপোনালোকক পুৰা বাগানৰ ভিউবিলাক দেখাই থাকোঁ। ধুনীয়া ধুনীয়া পুৰা গ্ৰীণ 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 রাস্তা ঘাটে যিকোনো বস্তু পাম তার বিষয়ে ক'বলৈ চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম। তো অলপ ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনেহ'লে চাই থাকোঁ। সো ফ্রেন্ড আমি এতিয়া বৰ্তমান দুজন আৰম্ভ কৰিছোঁ যাত্ৰা মই আৰু দীপক চবৰে। এতিয়া আমি বৰ্তমান শিমলীতলা চাহ বাগিচাৰ মাছ অংশত আছোঁ। এইটো দেখাবলৈ পাইছে আপুনি বঢ়িয়া বাগানৰ ভিউ এটা পুৰা গ্ৰীণনেছ আছে। মাজে মাজে গৈ আছোঁ আমি। তো বঢ়িয়া লাগি আছে দেখা পাই। তো এইপিনে পুৰা পাত চিঙা হৈ গৈছে আৰু নতুন নতুনকৈ ওলাই আছে আৰু কলি ওলাই আছে নতুন নতুন। আৰু বন্ধুসকল আপোনালোকে যদি বাগান ফুৰিবলৈ আহে তো এই সময়তে আহিব, কিয়নো এই সময়ত বাগান চাবলৈ বহুত ধুনীয়া হৈ পৰে। বিশেষকৈ আপোনালোকে সন্ধিয়া টাইমত আহিব, যেতিয়া সূৰ্য অলপ তললৈ আহিব এই সময়ত গোটেই বাগান গ্ৰীণ হৈ পৰি থাকে। দেখিবলৈ ইমান ধুনীয়া লাগে, আপুনি চাবই পাৰিছে। মই অলপ বেক চাইড কৰি আপোনাক দেখাই আছোঁ। এতিয়া বৰ্তমান ভিডিঅ'টো বনাই আছোঁ। ইয়াৰ সময় হৈছে এতিয়া সময় 3টামান চাগে বাজিব, 3টামান হৈছে। চ' ফ্ৰেণ্ড আমি এতিয়া বৰ্তমান শিমলীতলা চাহ বাগিচা এণ্ডিঙত আহি পাইছোঁ। ইয়াতে আহি আমি অলপ গছৰ তলত জিৰাই আছোঁ, কিয়নো আমি ইমান দূৰৰ পৰা চাইকেল মাৰি আহিলোঁ, অলপ ৰেষ্ট লওঁ ইয়াৰ পৰা। তাৰপিছত আমি এতিয়া আৰু বাগান এৰিম। ইয়াৰ পৰা আমি আৰু বাগান নাপাম। ইয়াৰ পৰা আমি আৰু গাঁৱে গাঁৱে ব্লগ কৰি ফুৰিম। গাঁৱে গাঁৱে যিকোনো বস্তু চাম তাৰে বিষয়ে ক'ম বা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তে আপোনালোকে ভিডিঅ'টো চাই থাকিব। কিবা কয় যদি কওঁ ভাই। মোৰ লগত আছে তো দীপক আমাৰ চাবৰ। চৰণ ভাই নতুন নতুন ভিডিঅ' বনাবলৈ ট্ৰাই কৰি থাকে এটা সৰু গাঁৱৰ পৰা। তো আশা ৰাখিলেও মানে আমাৰ ভাইটিক ছাপোৰ্ট কৰিব অলপ অলপকৈ। জাষ্ট এটা ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ একো ক্ষতি নহয়। জাষ্ট এটা ছাবস্ক্ৰাইব কৰি দিব, মটিভ হ'ব। লগতে আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' বা তেনেকুৱা ব্লগ আপোনালোকক দি থাকিব আৰু মনোৰঞ্জন কৰিব বুলি আশা থাকিল। আৰু এই ভিডিঅ'ক লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চব আমি অলপ আগতে চাহ বাগান আমি শেষ দিলোঁ। তাৰপিছত আমি আহি পাইছোঁ শিমলীতলা চাহ বাগানৰ উত্তৰ দিশত অৱস্থিত ধানৰ খেতি। বৃহৎ অঞ্চলত ধানৰ খেতি কৰা হয় ইয়াতে। মানে বহুত মেট্ৰিক টন মাটি ইয়াতে আছে, হেক্টৰত মানে আছে মাটি। ইয়াতে বহুত মানুহে খেতি কৰে, খেতি বাতি কৰে ধানৰ। আপুনি দেখাই পাইছে বহুত দূৰলৈকে চাওক পাহাৰকলৈকে। এই পাহাৰটো কিমান সৰু দেখা হয়, তাৰ কাষলৈকে আৰু এইপিনেতো আছে বহুত। চাওক এই দেখাই পোৱা নাই। আৰু এইপিনে আছে এই ইটো আছে চাওক, মানে চাৰিওপিনে খেতি আৰু খেতি ধানৰ খেতি। ফাইনেলি আহি পালোঁ। এটা বৰ্তমান এটা গাঁৱত দোকান আছে, দোকানত কিবা কিনি বস্তু এটা কিনি খাই লওঁ, তাৰপিছত আগবাঢ়িম। ঠিক আছে, এতিয়া মই দোকান গৈ বস্তু আনিব যাম। চ' ফ্ৰেণ্ড আমি দুয়ো বন্ধু একেলগে আহি বাগানৰ মাজে মাজে আহি বৰ্তমান আহি পাইছোঁ ঢেকীয়াজুলি ব্ৰিজত। আমি ইয়াতে দুয়োজন অলপমান হাৰা হ'লোঁ, কাৰণ ইয়াৰে যিটো ভিউ দেখা পালোঁ আমি এইটো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ ইয়াৰে ভিউ যিটো বঢ়িয়া আছে, ইয়াতে নদীও আছে। তেনেহ'লে মই আপোনালোকক দেখুৱাম, ভিউটো চাওঁ।
ফ্ৰেণ্ড আমি এতিয়া বৰ্তমান উপস্থিত কুঁহেৰবাৰী শেষ হ'বৰ কাৰণে আৰু 5 কিলোমিটাৰ। চাহ ফ্ৰেণ্ড বঢ়িয়া কুঁহেৰবাৰীৰ ওচৰত থকা কামাখ্যা দেৱী টেম্পলো আছে। তাৰে মানে এইটো পাহাৰৰ কাষতে আছে, চাইডে চাইডে ৰাস্তা আছে, এরকম ভিউজ আছে। আপোনালোকক মই ভিউ দেখাবলৈ চেষ্টা কৰিম। চাওক বঢ়িয়া খেতি পথাৰৰ নেচাৰেল ভিউজ। কি হ'লো ডাঙৰীয়া? আমাৰ ডাঙৰীয়া বোলে কিবা কয়, চাওক ক। তো ঠাইখিনি ভাল লাগিছে, 2টামান ফটো ক্লিক কৰি লৈ যাওঁ, হয় নাই? ঠিক আছে, উঠি আছোঁ। আপুনি দেখাবলৈ পাইছে ইয়াতে আমি অলপমান জিৰণি কৰিছোঁ, কাৰণ আমি শিমলতলা চাহ বাগিচাৰ পৰা প্ৰায় 15 কিলোমিটাৰমান ভিতৰত আহি গৈছোঁ। ইয়াৰ পিছত আমি আগবাঢ়ি যাম। তো আমি কুঁহেৰবাৰী পাৰ হৈ থকা সময়তে ইয়াতে কিছুমান মানুহে ক'ল যে ইয়াৰে পৰা অলপ আগত এটা ফিল্ড পাম, স্কুলৰ খেলপথাৰ পাম, তাতে বোলে কিবা ফুটবল খেলা হৈ আছে। তাতে বোলে কিবা ফুটবল খেলা হৈছে, তাতে আমি অলপমান চাবলৈ চেষ্টা কৰিম, আপোনাক দেখাবলৈ চেষ্টা কৰিম কোনবা টিমৰ খেলা হৈ আছে আমিতো নাজানো, কিন্তু আমি গৈ থাকোঁ গাঁৱৰ মাজে মাজে, ক'ত কি কৈ আছে তাৰ বিষয়ে আমি কৈ থাকিম। ফ্ৰেণ্ডছ আমি আহি পালোঁৱে নিশ্চয় খেলাৰ ওচৰত। মই মাকটো খুলিলোঁ, ৰ'বক মই কোৱাটো অলপ অসুবিধা পাই আছোঁ। ইয়াতে খেলা হৈ আছে, অসুবিধা চাবলৈ পাইছে, মানুহ দুনিয়াৰ ভিৰ। তো তেনেহ'লে আপোনালোকক মই খেলাটো অলপ দেখাবলৈ চেষ্টা কৰিম, কাৰ খেলা হৈ আছে। মোৰ মতেদি এইটো ফুটবল খেলাই হৈ আছে। বল খেলা আমি আপোনালোকক বেছি দেখাব নোৱাৰিলোঁ, কাৰণ আমি এতিয়া গৈ আছোঁ আৰু আকৌ ঘূৰি আহিব লাগিব, সময়ো ইমান নাই আমাৰ লগত। আমি এতিয়া বৰ্তমান য'ৰ লগত ওলাইছোঁ সেই ঠাইলৈ আমি যাই পোৱা নাই বৰ্তমানলৈকে, আৰু এই ৰাস্তাইদি আমি ঘূৰি আহিব লাগিব, ৰাতি হ'ব লাগিব। সেইকাৰণে ভালদৰে খেলাটো দেখাব পৰা নাই আপোনালোকক। চাওক ৰাস্তাৰ কাষে কাষে ট্ৰেইন বনাইছে এনেকুৱা, পানী যোৱাৰ কাৰণে ন, মানে পানী জমা নাথাকক, মানে পানী জমা থাকক, জানে গাঁও অঞ্চলত পানী জমা থাকিলে বেমাৰ আজাৰ বেছি। চ' ফ্ৰেণ্ড আজি আমাৰ ব্লগ এইখিনিতে সমাপ্ত কৰিবলৈ সাজু হৈছোঁ। আমি যিখিনি আমাৰ দেখাবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকে চাগে ভালে পাল। দীপক চবৰ এওঁৰ এটা ইউটিউব চেনেল আছে, যিটো কি নাম আছে ব্লগাৰ দীপক নামৰ চেনেল আছে। তেওঁ তাতে বঢ়িয়া ভিডিঅ' এনেকৈ বনাই আপলোড কৰে। তাতে তোমালোকেও ব্লগাৰ দীপক, যিটো মই ইয়াৰ চেনেল আছে, তেওঁৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটো ক্লিক কৰি ভিডিঅ'টো চাই ল'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু তেওঁ এনে বঢ়িয়া ভিডিঅ' তাতে আপলোড কৰি থাকে। আমাৰ দীপক চবৰে কিবা ক'ব
ফ'ল' কৰি দিবা, ছাপোৰ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ এটা ছাবস্ক্ৰাইবে আমাক মটিভ কৰে নতুন নতুন ভিডিঅ' বনাবলৈ। আমি চেষ্টা কৰোঁ, তথাপি গাঁও ভিলেজৰ পৰা যিখিনি পাৰোঁ থুলমূলকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। আগন্তুক দিনত হয়তো আমি ভাল ভাল ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। তো এই প্ৰচেছ থাকিব, সেয়ে আপোনালোকৰ ছাপোৰ্ট লাগিব, ছাপোৰ্ট কৰিব। ধন্যবাদ। তেনেহ'লে আজিৰ আমাৰ ব্লগ এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। নেক্সট ব্লগত আকৌ